Hello friends, welcome to my channel Deha-mon-Assam. Our প্ৰথমবাৰ আমি ট্ৰাবত আইছো ধুনিয়া হাল ম ফাইনালি যে নতুন মই হাল ওচৰত আইছো মহাল কিমান বছৰ হ'ল মালিক তে দুইটাই উলিয়া না কিমান বছৰ কি কথা ক মহাল কিমান বছৰ হ'ল এই সাফালে যাই কিমান দিন হ'ল ৰাখা হেতু কৰি আছে 5 মাহ হৈছে মটো কব আনিছে এটো সৰৰ মো কোৱালিটি আনা ঘৰত আছে তে ৰাখি থাকা কিমান বছৰ হ'ল ইয়াৰ এতিয়া কোৱালিটি ৰখা 4 বছৰ হ'ল তাৰ 5 মাহ হৈছে তাৰ লগত একেলগে থাকা 5 মাহ মহাল এনে এই বছৰ যুজাইছে না কিমান মিনিট যুজিছে এটো 6 মিনিট লাগি যুজিছে সাইডাত ইয়া এটা কেটাত হৈছে সাইডাত সদাত তাৰ ওই কটিয়া এটো ইমান মহৰ মালিকজনৰ নাম কি আছিল মহৰ মালিক আপুনি নেকি আপোনাৰ নামটো ইছমাইল আলী মহ আমি নামটো শুনিছো ইছমাইল আলী মহ আৰু ঠাইটোৰ নাম কি আছিল তৰাবৰী ইছমাইল আলী মহালৰ ওচৰত আজি মালিকেহে ক'ব এয়া মালিকৰ ল'ৰা ন মালিকৰ ল'ৰা মানে মালিকৰ ল'ৰা যদি থুটমুট খাই আছে মানে ক'ব পৰা নাই মহাল কিমান দিন হ'ল এতিয়া মালিকে ভালকে কৈ দিয়ক মহাল আহি থকা কিমান বছৰ হৈছে না আগতো আছিল নেকি মানে মই ৰাখি থকা কিমান বছৰ হৈছে জন্ম ন মানে দাদা পৰিয়ালৰ পৰা মই ৰাখি থকা মানে বুঢ়া দিনৰ পৰাই এনেকুৱা মানে বুঢ়া দিন মৰি গৈ আছে আকৌ জীবন্তা হৈ গৈ আছে তেনেকুৱাকে গৈয়ে আছে মানে আজিকালি মানে মুহ এয়া নাই এটা মানে চিন এটা আছে তে নাতি পুতি দিনৰ পৰা মই আছে আৰু ভৱিষ্যতে মই থাকিব মানে এনেকে বুলি আশা এটা আছে সেইটো ধৰক নকঙো হয়তো গা বল শক্তি থাকালৈকে ৰাখিম যেতিয়া নহয় তেতিয়া এনেই এৰিব লাগিব না এতিয়া মই যেনেকৈ ধৰক ৰাখাইছে বুঢ়া নে ৰাখি তাৰপিছত মই ৰাখাইছো মোৰ পিছত মোৰ ল'ৰা ছোৱালী নাৰাখিব পায় সেইটো ধৰক নকং নহয় জানো এইটো 2023ত মহালে কেইখন খেলিলে আপোনাৰ এতিয়া দৰমাটো খেলিছিল তাত তাৰ টাইম টেবুল ধৰিবা নোৱাৰিব মানে ডাঙৰ হিচাপত মানে কি অলপ ভাল খেল খেলাইছে 5 মান খেলিছে মহালে মানে ইমান বয়স হোৱা নাই ন নাই ভিতৰ বঙাই জুজ চাইছিলে না ভিতৰ বঙাই ডাঙৰ হাজৰিকা মহৰ লগত যুঁজিছে ন গুৰিত কাৰ মহৰ লগত ডাঙৰ হাজৰিকা মহৰ লগত আৰু ডাঙৰ হাজৰিকা মহৰ ঠিক আছে তাকো অকণমান উলিয়াই দিয়ক অকণমান ৰাস্তাত দৌৰাব লাগিব আজি উলিয়াই দিয়ে আৰু ৰাইজে প্ৰথমবাৰ চাওক ইছমাইল আলী মহালে চাওক প্ৰথমবাৰ মহাল বাহিৰলৈ লোৱা আমি প্ৰথম দেখিছোঁ মহালৰ চেহেৰা পাতিটো আমি ক'বই নোৱাৰিম এতিয়া আজি প্ৰথম দেখিছোঁ আগতে ইয়াতকৈ চেহেৰা পাতি ভাল আছিলে ন অলপ ক্ষীণাইছে বাৰু ইয়াৰ চেহেৰাটো অকণমান মানে ক্ষীণুৱাই লাগি আছে বাৰু ঠিক আছে ব'লা অলপ বাহিৰ লৈ লোৱা ব'লা ফিল্ডলৈ লোৱা ইছমাইল আলী মহাল আজি ৰাইজে ছেকেণ্ডবাৰ ইউটিউবত দেখা পাব আৰু মহাল চেহেৰা পাতি বহুত ধুনীয়া হৈছে আৰু আজি মালিকৰ ল'ৰাও আছে মালিকো আছে আৰু মহাল ধুনীয়াকৈ আজি দৌৰাব ৰাইজক আজি ধুনীয়াকৈ দেখাব আৰু যুঁজলৈ বেছি দিন নাই 2 মাহ আছে আৰু 2 মাহহে আছে মই যুঁজলৈ আৰু 2 মাহত চাওক মহালৰ চেহেৰা পাতি চাওক ইছমাইল আলী মহৰ ওচৰত দুইটা ঘৰতে যুঁজে নেকি ঘৰতে যুঁজে ন আৰু ঠাইটো মহাল উলিয়াই আনিছে আৰু ঠাইটো মানে চাওক গাড়ী আহি আছে ভালকৈ আপোনালোকক দেখাব পৰা নাই মহালৰ চাওক পূৰা শিঙাবান জুৰি আছে ইছমাইল আলী মহালৰ ওচৰত তুমি কি হয় মহৰ মালিকৰ চাচাৰ ল'ৰা ভাগিনীয়েক তে মহাল চাওক মহ কোনটো ডাঙৰ সি সৰু
ধৰ চাওক কেনেকুৱা ভয়ানক হৈ আছে মহাল ইছমাইল আলী মহাল চাওক ভয়ানক হৈ আছে তৰাবৰী ধৰ মাটি দিবা ব'লা অকণমান দৌৰাই দিয়াচোন দৌৰাই দিয়া ইয়াৰ সুন্দৰ চেহেৰা পাতি সুন্দৰ হৈ আছে মহাল শুৱনি আছে দেই এতিয়ালৈ মই 3 হালমান চালোঁ বহুত শুৱনি থকা মহে দেখিলোঁ আজি ভাল লাগিলে আজি অলপ দৌৰাই দিয়াচোন দৌৰাই দিয়া দৌৰা ব'লা এই মাটিত দিবা ব'লা শিঙামান দেখাব ব'লা ব'ল ব'ল ব'লা দুটাকে লোৱা ই আগলৈ ল'বা ব'লা এটা কথা মই যিমান মোৰ লাগিছে আমাৰ নিচিনা মোৰ এতিয়ালৈকে এইয়া আমাৰ খুৰাই ক'ব খুৰা এইখিনি ইয়াৰ শুৱনি আছে খুৰাই জুচ চাইছেনে এহাল মহৰ আপুনিয়ে মালিক অঁ সেইকেইটা লৰাই নেকি এই মেইন মালিকজনক তোমালোকে কৈ আছা এইজন মালিক এতিয়া মেইন মালিক এইজন চাওক এইয়া দৌৰ তেতিয়াহে মেইন মালিকক পাইছোঁ এই মেইন মালিকে আপোনালোকক দুআষাৰ ক'ব ৰাইজৰ আগত দুআষাৰমান আজি ক'ব কিন্তু মহাল বহুত শুৱনি থকা মহ ভাল লাগিছে তোমাৰ নামটো চাবিউল হক তেওঁ অহা বছৰ 2024 মহৰ লগত থাকিবা আৰু এহাল ল'বা ক'ৰ মহ 12 বজীয়া কাৰ মহ বাবুলাল খুৰা কি ডাঙৰ মহাল নেকি অঁ এটা বাবুলাল খুৰাৰ মহ এহাল আৰু এহাল ল'ব বাৰু ভাল লাগিছে ঠিকে আছে মহ ৰাখিব লাগে এতিয়া যুঁজলৈ বেছি দিন নাই আমি যুঁজ দেখা নাই বাৰু তো অহা বছৰ এনে প্ৰথম ক'ত অঁ আহক আপুনি ওচৰলৈ আহক আপোনাকতো বহুতে চিনিয়ে পায় এতিয়ালৈকে এইবছৰ 2023 কিমানখন যুঁজাইছে ইয়াক 5খনতে জিকিছে ই মানে হাৰি পোৱা নাই এইবছৰ কি পালে পুৰস্কাৰ ইয়াৰ ঠিকে আছে ভাল লাগিছে এজনে ইছমাইল আলী আপোনালোকৰ সন্মুখত ইছমাইল আলী ইছমাইলৰ বাপেক হয় ইছমাইল আলী মহাল কাৰ নামত যুঁজোৱা হয় তোৰ চাবিউলৰ নামত মহাল যুঁজোৱা হয় ন ঠিক আছে ভাল লাগিল বাৰু মহালৰ ওচৰত আহি তোমাৰ নামটো কৈ দিয়া ভালকৈ কৈ দিয়া আব্দুল কাদিৰ তে অহা বছৰ তোমাৰ নামত এই মহটো যুঁজাব লাগিব দেই আব্দুল কাদিৰ মহটো চাওক কি ধুনীয়া হৈ আছে অকণমান শিঙা মাটি চাব পৰাটো ভাল লাগিল হয় তে শিঙা মাটি অলপ লগাই দিয়া না ক'ৰবাত লগাই দিয়া অকণমান শিঙা মাটি চাওক আকৌ তে আমি ইমান দিনৰ মূৰত আহিছোঁ মহালৰ ওচৰত আমি বুলিয়ে নহয় ৰাইজে চাব মহালৰ আহা লৈ আহা দিয়াচোন অকণমান লগাই দিয়া বাৰু চাওঁ আজি মই ঘৰতে যুঁজে নেকি ঘৰতে লাগে ন কি ধৰে পোৱালিটোৱে ধৰে ডাঙৰটোৱে নধৰেতো অঁ মানে ঘৰতে যুঁজে গা এইটো কাৰণে অলপ চেপাইটকৈ ৰাখিব লগা হৈছে আহা লৈ আহা তো অহা বছৰ চাবিউল হকৰ নামত মহাল আমি যুঁজ চাব পাৰিম প্ৰথম যুঁজ ক'ত নিয়া হয় মিকি ভেটা ক'ত নিয়া হয় তোমাক প্ৰথম মিকি ভেটা এইখিনি যিমান মহ আছে এই এলেকাৰ চব প্ৰথম মানে মিকি ভেটাতে দেখা পাব আপোনালোকে তো অহা বছৰ যদি যুঁজ চাম বুলি ভাবি আছে মিকি ভেটালৈ আহিব
চাওঁ অকণমান শিঙা চাওঁ দিয়াচোন দিয়া ইয়াক অকণমান আগুৱাই লোৱা তাই ইয়াক দিয়াচোন শিঙা মাটি ল'ব দিয়া এতিয়া ৰাইজে যদি দেখা নাই আজি মহল ধুনীয়াকৈ চাই লওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ধৰ আৰু লাষ্ট মুহূৰ্তত এটা কথাই মালিকৰ পৰা আমি জানিব পালোঁ মহাল বিক্ৰী কৰিব মহাল আপোনালোকে চাই লওক ধুনীয়াকৈ চাই লওক কোনোবা যদি লোৱা পাৰ্টি আছে মহাল বিক্ৰী কৰিব ঘাঁহ এতিয়া বৰ্তমান দল ঘাঁহ খুৱাই আছে ন হালে খটিয়ে মহাল কিমান হ'লে দিব দামটো ক'ব নালাগে মহাল বিক্ৰী কৰিব ন ফাইনেল বিক্ৰী কৰিব ঠিক আছে বাৰু চেপাৰেট আপোনালোকে কথা পাতিব এনে তে অকণমান আগুৱাই আহাচোন এই ইয়াকো দেখাই দিওঁ মহাল বিক্ৰী কৰিব যেতিয়া এইটো ডাঙৰ মহটো মালিকে কৈছে মহাল বিক্ৰী কৰিব তৰাবৰী মহাল আপোনালোকে চাই ল'ব পাৰে এইটো ডাঙৰ মহটো আৰু লগত আছে এইটো সৰু মহটো এতিয়া ৰাখা কোনোবা ৰাখা পাৰ্টি আছে যদি মহাল চাই যাব পাৰে ধুনীয়াকৈ তৰাবৰী কোনোবাই যদি বোলে মই যুঁজৰ কাৰণে ৰাখিম মহাল তেতিয়া মহাল চাই যাব পাৰে চাওক তেনেকুৱা নাই বাৰু তেনেকুৱা ভাৱ নাই কিন্তু ৰাখা পাৰ্টি হ'ব লাগিব মহাল ফাইনেল বিক্ৰী কৰিব ঠিক আছে ভাল লাগিল বাৰু